हेलो गाइस गुड आफ्टरनून। एया मैं आज कचु आंजा बनाम। एया এইটো কচু দেখিছেনে আপোনালোকে চিনি পায়নে? এইটো কচু হয়, এইটো কচু। এতিয়া মই ইয়াত এই কচু কাটিয়ে লৈছোঁ। এইটো কচু কাটি লৈছোঁ আৰু এয়া মাছ বাছি লৈছোঁ আৰু ইয়াত ঔটেঙা দিম। ঔটেঙা দেখিছেনে? ঔটেঙা আৰু এতিয়া ইয়াত কেৰাহী উঠাই দিছোঁ আৰু মাছখিনি ভাজি ল'ম। গাইছ মাছ ভাজা হ'ল। এয়া মাছ ভাজি ল'লোঁ আৰু এতিয়া কেৰাহীত দিম পাঁচফোৰণ। আঞ্জাখিনি বনাম এতিয়া। মাছ ভাজাৰ তেল বহুত ওলাইছে। এয়া পিঁয়াজ দি দিলে, কাটি লোৱা পিঁয়াজ। বহুত তেল ওলাইছে মাছত। পিঁয়াজ ৰঙা হ'ল। এতিয়া সেয়া কচুখিনি দি দিম। নিমখ দিলোঁ। হালধি দিওঁ এতিয়া। হালধি দিলোঁ। এতিয়া ঢাকি দি কচুখিনি ভালদৰে সিজাই ল'ম। এয়া ঢাকি দিছোঁ। এতিয়া এনেকৈ ভাজি থাকিলে কচু খৰখৰীয়া হৈ যাব। সেইকাৰণে অকণমান পানী দি সিজাই ল'ম। পানী দি আগতে কচুখিনি সিজাই ল'ম, কাৰণ লগে লগে ঔটেঙা দিলে কচুখিনি সিজি নাহিব। সেইকাৰণে অকণমান পানী দি সিজাই ল'ম। এয়া কচু সিজি গ'ল ধুনীয়াকৈ। এয়া আৰামছে সিজি গৈছে। এই আদা ৰহুন জলকীয়া গুড়া, ধুনীয়াছে সিজি গৈছে কচু। এতিয়া এই ঔটেঙাখিনি দি দিম। ঔটেঙা বেছি দিলে টেঙা হ'ব চাগে, কমেই দিম। দি দিলোঁ।
হৈ গ'ল এয়া ধুনীয়াকৈ সিজি গ'ল কচু। এতিয়া ইয়াত মই পানী দি দিম আৰু উতল আহিলে মাছটো দি দিম। পানী দি দিম এইখিনি গোটা বান্ধি যাব আঞ্জা, অলপ পানী বেছিকৈ নিদিলে। পানী দি দিলোঁ। গাইছ এয়া হৈ গ'ল কচু আঞ্জা, কচু ঔটেঙা আঞ্জা। মাছখিনিও দি দিলোঁ, এয়া মাছ। এয়া মাছ দি দিলোঁ। এতিয়া মই ইয়াত মছলা অকণমান দি দিম। জিৰা দিব পাৰে, জিৰা গুড়া অলপ, আৰু ধনিয়া চনিয়া থাকিলে ধনিয়াও দিব পাৰে, খুব সোৱাদ লাগে। এই আঞ্জা কচুখিনিও গোটেই ভাঙি যোৱা নাই, এয়া কচু আছেই। এতিয়া ৰাখিছোঁ গাইছ, আঞ্জা হৈ গ'ল।